শিলগুৰি নীলকণ্ঠ প্ৰগতি গোষ্ঠীৰ উদ্যোগত যোৱাবেলিৰ দৰে এইবাৰো ভোগালী উৎসৱৰ যো-জা চলি আছে। ইয়াত এটা এই বালিচৰৰ সন্মুখত আপোনালোকে দেখা পাইছে, ইয়াত দুজন বনুৱাই কাম কৰি আছে। তেখেতসকলে ইয়াত এটা অট্টালিকা বনাব আৰু ইয়াত বিভিন্ন ধৰণৰ খেল ধেমালি হ'ব। আপোনালোকে দেখা পাইছে আৰু ইয়াত ঘোঁৰা খেল প্ৰতিযোগিতা হ'ব। 30 পু আৰু 1 মাঘত ঘোঁৰা খেলো হ'ব। হেৰি ভৱেশ ভাইজি, ইয়াতে কি কৰি আছে? এইটো আমাৰ ক্লাবৰ তৰফৰ পৰা তাৰমানে এইটো এটা 2 মহলীয়া ঘৰ হ'ব। ইয়াৰ ওপৰত এই এখন চাট হ'ব। চাটখনৰ ওপৰত এটা মানে মঞ্চ সদৃশ মানে পৰিৱেশ এটা সৃষ্টি হ'ব। আৰু এতিয়া ইয়াতে ফাংচন হ'ব। ইয়াত কেইদিনৰ পৰা কৰি আছে এনেকৈ? আমি আজি এসপ্তাহ ধৰি কৰি আছোঁ। আমাৰ 3জনে বাঁহ কাটি আছে। এইটো ওপৰত কেনেকুৱা ধৰণৰ হ'ব? এইটো আপোনাৰ ওপৰত আমাৰ অসমীয়া ঘৰ, অসমীয়া মানে হেৰি পৰিৱেশৰ ঘৰ হ'ব। ঘৰ এটা হ'ব। এই ঘৰটো মেৰামতি কেইদিনৰ পৰা কৰি আছে? এতিয়া আমি এসপ্তাহ পৰা মেৰামতি কৰি আছোঁ। বাঁহ বেত কাটি 5টা মানুহ আমি লাগি আছোঁ আৰু এসপ্তাহ ধৰি। বিহু লাগে। এই উদ্যোগটো কোনে লৈছে? নীলকণ্ঠ গোষ্ঠীয়ে। আৰু এতিয়া আমি বাঁহে দেখা পাইছোঁ। ইয়াৰ পিছত কেনেকুৱা হ'ব? ইয়াৰ পিছত আগৰ দেখি পাতাকে বেৰা হ'ব, এই ধানৰ নাৰাৰে বেৰা হ'ব, আৰু ঘৰ হ'ব, কাটিং হ'ব। কিছুমান আমি মানে নিজে নিজে ভাবি আছোঁ। কিছুমান আৰ্হি প্ৰস্তুত কৰা হ'ব ইয়াৰ ওপৰত। হয় হয়, ক্ষুদ্ৰ ক্ষুদ্ৰভাৱে মানে বস্তুখিনি। শিলগুৰি নীলকণ্ঠ প্ৰগতি গোষ্ঠীৰ উদ্যোগত বৃহৎ এটা অট্টালিকা নিৰ্মাণৰ কাম চলি আছে। আৰু এই বাঁহ লৈ আহি আছে আৰু এখেতসকলৰ উদ্যোগতে এইটো কাম হ'ব। আৰু এতিয়া ঘোঁৰা খেল প্ৰতিযোগিতা হ'ব আৰু বিভিন্ন আগৰ দিনত যিসকল ভোগালী উৎসৱত খেল হৈছিল সেই খেলবিলাকো অনুষ্ঠিত হ'ব। গীত মাতৰ অনুষ্ঠান হ'ব। গতিকে নীলকণ্ঠ প্ৰগতি গোষ্ঠী যোৱাবেলিও এনেকুৱা ধৰণৰ এটা কৰোণা সদৃশ দৈত্য এটা বনাইছিল আৰু সকলো ৰাইজৰে সহায় সহযোগ আগবঢ়াইছিল। তুমি এই কেইদিনৰ পৰা এই ভেলাপুজিৰ এই কামত কেইটাৰ পৰা লাগি আছা? আমাৰ এই 5 দিন হ'ল আমি লাগিয়ে আছোঁ। আমাৰ 5জন মানুহে ৰেগুলাৰ আমি এই 5 দিন 6 দিন আমি কৰি আছোঁ কাম। আৰু বৰ্তমান চলি আছে আৰু বৰ্তমান বহুদিন চলিবই। কেইজন মানুহে বাঁহ কাটি আছে এতিয়া? আমি 3জনে কাটি আছোঁ, 2জনে কাম চলি আছে ঘৰৰ কাম। আৰু সেই নাৰাটো ক'ৰ পৰা অনা হৈছে? নাৰা আমাৰ খোল্লা বুলি কয়, খোল্লাৰ পৰা নাৰা অনা হৈছে। এই নাৰা সেইবিলাক আৰু এইবিলাক আমি আনি পেলাই জমা কৰি থৈছোঁ। ঠিক আছে, ধন্যবাদ।